পুনৰবাৰ সকলোকে নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মহৎ অসমলৈ স্বাগতম জনাইছোঁ। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক আপোনাৰ মই বেপাৰত যাব ওলাইছোঁ আজি। দেখিছেনে কাপোৰ আৰু এফালে মণিহাৰী পৰিছে। চাওক এই ছোৱালীসকলে পূজাত কাৰোবাক কিবা লাগে নেকি কমেণ্ট কৰি জনাই দিবা, দি আহিমগৈ ঘৰতে মৰিগাঁও জিলাৰ হ'লে। তাৰপিছত আজি আপোনাৰ বেপাৰত যাওঁ। আমাৰ গাঁওখনৰ নাম কোমোৰাগুৰি। ইয়াৰ পৰা যাই থাকোঁ, ক'ৰ পাওঁগৈ দেখুৱাই যাম বাৰু। কেইখন গাঁও পাওঁ আৰু কিমানলৈকে যাওঁ আজি আপোনালোকক দেখুৱাম দিয়ক। কিমান দূৰ ঘূৰোঁ দিনটোৰ ভিতৰত। এইখিনি ঠাই আপোনাৰ দেখিছেনে? এইখিনি আপোনাৰ সিদিনাখন আপোনালোকক দেখুৱাইছোঁ। এইখিনি আপোনালোকে চিনি পোৱা ঠাই আমাৰ গাঁৱৰে। এইটো তিনিআলি পামগৈ, পোৱাগৈ নাই আৰু মানে ঘূৰি পকি আকৌ বেপাৰকে কৰিছোঁ আৰু বুজিছ। তাকে কাম কিমান কৰিবি আৰু, নিজ স্বাধীন কামটো ভাল লাগে ন, বেলেগৰ কাম কৰাতকৈ। তো এইটো আমাৰ নামঘৰ মুখ পালোহি। চাওক এইটো আমাৰ নামঘৰ, চুবুৰী নামঘৰ। আৰু আজি গুৰুজনাৰ তিথিও আছে, নাম প্ৰসংগ কৰি আছে ভকতসকলে। বলক আগুৱাই আমাৰ কোমোৰাগুৰি চাৰিআলি এখন চাওঁ বলক। কোনফালে যাম বুলি কোনো ঠিক নাই আৰু চাৰিআলিটো এবাৰ উঠাই দিছোঁ হয়। এয়া আমাৰ কোমোৰাগুৰি চাৰিআলি নামঘৰ। আজি মাধৱদেৱৰ তিথি শুভেচ্ছা থাকিল সকলোৰে। চাওক আমাৰ কোমোৰাগুৰি এইটো বৰনামঘৰটো। অলপ আগতে দেখুৱাইছিল যে সেইটো আমাৰ চুবুৰীৰ নামঘৰ। সেইটো গাঁৱৰ বৰনামঘৰ। ইফালে সেইটো পাত স্কুল, LP স্কুল পশ্চিম কোমোৰাগুৰি। তাৰপাছত আপোনাৰ এখন শ্মশানখন, এখন আমাৰ শ্মশান, এখন আমাৰ গাঁৱৰ কোমোৰাগুৰি শ্মশানখন এখন। তাৰপিছত এই শ্মশানখন পাৰ হ'লে সেইখিনিৰ পৰা এই সীমাটোৰ পৰা সেইখিনিৰ পৰা বগৰীগুৰি পৰে। চাওক শ্মশানৰ অৱস্থা দেখিছেনে কেনেকুৱা হৈ আছে বাৰু, খালি সেউজীয়া হৈ আছে। চাফা কৰিব হৈছে, গাঁৱৰ ৰাইজে মিলি চাফা কৰা যাব নেকি বছৰত এদিন কেতিয়াবা, এতিয়া কৰা নাই। তেনেকুৱা কাম কৰিলে আমাকো ক'লে আমিও আহিম, নিশ্চয় কৰিম। সেইখিনিৰ পৰা আপোনাৰ সেইখিনিৰ পৰা বগৰীগুৰি পৰে। এইখিনিত এটা পুল আছে, সেই পুলটোৰ ওচৰৰ পৰা বগৰীগুৰি পৰে। চাওক পুখুৰী, মকোৱা ফুল, পদুম নহয় আকৌ মকোৱা। আপোনাৰ বগৰীগুৰি সোমাইছে। এইটো যে দেখিছে, এইটো আপোনাৰ বগৰীগুৰি নামঘৰ। আৰু গৈ আছোঁ নামঘৰটোৰ পৰা সেইফালে এটা বাট আছে সৰুকৈ, আগত যায় দেখিব আপোনালোকে। সেইখিনিৰ পৰা এটা লিলীয়া বাট আছে, সেই বাটটোদি লিলীয়া নহয় অকণ ডাঙৰ বাটে, গাড়ী চাড়ী যাব পাৰে। সেইটো বাটেদি এয়া দেখিছেনে, আজিও এয়াতো নাম হৈ আছে। সকলোতে নামে আৰু ভাদ মাহ ন, আজি মাধৱদেৱৰ তিথিও হ'ল। এই বাটটো দি আপোনাৰ গড়মাৰি যাব পাৰে, গড়মাৰি হৈ চৰবৰী নিগম এফালে পাতিদৈ এইফালে যাব পাৰে। এইটো বাটে চাওক। আৰু এইখিনিৰ পৰা অকণমান আগত গ'লে এইখিনিতে আমাৰ বাহঁতৰ ঘৰটো, আৰু অকণমান বেছি নাই। এই পালোহি, এই গাইজনী থকা সেইখিনিতে। সেই ছজনা গছডাল দেখিছেনে, ছজনা গছডাল চাওঁ এইডাল চাওক, এই সন্মুখত ছজনা গছডালৰ এইখিনিতে এইটো আমাৰ বাহঁতৰ ঘৰ। পাই গ'লোঁ সেই বাহঁতৰ ঘৰ। চাওক বেপাৰত অহা ভিডিঅ' এটা বনাইছোঁ আজি দে। যাত্ৰাটো ইয়াতে কৰি ল'ম বাৰু বাহঁতৰ ঘৰতে আহি ন। এই ভণ্টিয়ে ল'লে ঘুনুচা। তাৰপিছত আমাৰ আৰু এজন মিত্ৰ লগ পাই গ'লোঁ। চাওক মানুহজনক লগ পাই ভাল লাগিল, তেওঁলোকক অলপ চলপ কথা পাতিলোঁ। তাৰপিছত বাহঁতৰ ঘৰত অকণমান বহিলোঁ। আৰু তেওঁ চুলি বেপাৰী বোলে, সৰা চুলি দি লৈ কিনে বস্তু দিয়ে যে, তো আমি একে নিচিনা আৰু ন, সৰু সৰু কাম কৰি চলা মানুহ। গৈ আছোঁ লাহে লাহে। আৰু অকণমান গ'লে আপোনাৰ চাটনগুৰি গাঁও পাওঁ, চাটনগুৰি গাঁও চাৰিআলি পামগৈ। এইটো দেখিছেনে, এই দোকানবোৰ দেখিছেনে সৰু সৰুকৈ, এয়া দোকান, সেয়া আপোনাৰ চাটনগুৰি চাৰিআলি দোকান। এইফালে চাওক, এইটো চাটনগুৰি স্কুলটো। ৰ'দৰ কাৰণে এনেকুৱা দেখিছে, ৰ'দৰ কাৰণে ভালকৈ হেৰি কৰিব পৰা নাই। চাওকচোন কেমেৰাতে হেৰি কৰি দিছোঁ। আৰু চাওক এইটো চাটনগুৰি স্কুল, এইটো চাটনগুৰি চাৰিআলি দেখিছেনে। ভিডিঅ' কৰি আহি থাকোঁতে চাইকেল কণ্ট্ৰল নহ'লে স্পীড ব্ৰেকাৰ। চাওক চাটনগুৰি চাৰিআলি। এইফালৰ পৰা এইটো বাটৰ পৰা আপোনাৰ কুহতলি যাব পাৰে, লাওভঙা কুহতলি এইটো চাইডে যাব পাৰে। আৰু মই যাম এতিয়া এইফালে, এইটো চাইডত দক্ষিণ চাইডে। সোণাই পৰীয়া আঞ্চলিক সংস্কৃতি গোষ্ঠী। সৰু মাইনা এজনী এনেই মাত দিছে, একো নালাগে, কি ক'ব আৰু সৰু পোৱালি। তো মই চাটনগুৰি গাঁৱৰ মাজেদি আহি আছোঁ, চাই থাকক আৰু আহি আছোঁ। ইয়াত দেখিছেনে গাঁৱৰ মাজৰ ৰাস্তা, সেইফালে গৈ আছোঁ আৰু চাটনগুৰিৰ পৰা লাহে লাহে। আৰু এইটো ৰাস্তাৰ পৰা আপোনাৰ মই বাওঁফালে গ'লে হ'লে বাওঁফালে মেইন ৰাস্তা পামগৈ। তাৰপিছত আপোনাৰ আলিচিঙা পামগৈ। এইটো ৰাস্তাইদি গ'লে আলিচিঙা ওলামগৈ।
তো চাওক আলিচিঙা গাঁৱৰ ৰাস্তা কাষৰ মহাদেৱ খালীখন ওম নমঃ শিৱায় তো গৈ আছোঁ আগুৱাই আৰু অকণমান আগতে এইফালে অংগনাবাদী স্কুল আছে সেইখন স্কুলখন মহাদেৱ খালীৰ ওচৰতে আছে এইখন চাওক এইখন অঁ ইউটিউবত দিবা কাৰণে মাছ পাইছেনে অঁ মাছ চাছ পাইছ নাই সিহঁতে বৰশী মাৰি আছে মাছে নাই বোলে পোৱা কিয় মাৰি আছে সিহঁতে জানে নাজানো এয়া চাওক হলাটো এইটো আপোনাৰ আলিচিঙা গাঁও আৰু দুইমাৰী গাঁও মাজৰ হোলা এয়া দেখিছেনে জালমাৰ ঘাট জালৰ ঘাট বুলি কয় যে এয়া ঘাট জালৰ ঘাট দেখিছে এয়া চাওক আৰু আজি মাধৱদেৱৰ তিথি যে সেইকাৰণে এই দূৰৰ পৰা ৰিণিকি শব্দ আহি আছে নাম প্ৰসংগ কৰি থকা দূৰত নামঘৰত নাম প্ৰসংগ কৰি থকা শব্দ আহি আছে আৰু চাওক না প্ৰাকৃতিক সৌন্দৰ্য চাওক কিমান ধুনীয়া লাগিছে চাইকেল মাৰি বেপাৰ কৰি আছে হ'লেও কিন্তু মনটো কিবা এটা ভাল লাগি থাকে তেওঁ মনটো ভাল লাগি আছে মানে প্ৰকৃতি ৰং দেখিয়ে ভাল লাগি থাকে সেউজীয়া অসমত থাকি ভাল লাগে কিবা এটা দিয়ক সঁচাকৈ ভাবি যাওকচোন আমিও কম ভাগ্যৱান নে অসম হেন জেগাত জন্ম পাইছোঁ এডাল গছ চাওক ডাঙৰ গছ এডাল কিবা আছিলে চাওক না প্ৰকৃতি কি সুন্দৰ ৰং আৰু এইটো ৰাস্তাইদি আৰু অকণমান গৈ থাকিলে লাহে লাহে দুইমাৰী গাঁও পামগৈ দুইমাৰী গাঁৱত প্ৰৱেশ কৰিম আৰু অকণমান পাছত এয়া আপোনাৰ দুইমাৰী সোমালোঁ দিয়ক এয়া দুইমাৰী দেখিছে সোমাই কি মহাদেৱ খালী মানে কি সৰু হ'লেও শিৱ হেৰি নমস্কাৰ এয়া চাওক আপোনাৰ এইফালে এয়া চাওক এইটো নামঘৰ দেখিছেনে এয়া বুঢ়ীয়াই থান বুলি কয় এখন বুঢ়ীয়াই নামঘৰ চাওক তেওঁক মই দেখুৱাব চেষ্টা কৰিম আহোঁতে দিয়ক আপোনালোকক অকণমান জুম কৰি কেমেৰা ইমান ভাল নহয় বাৰু মোৰ তথাপিতো অকণমান জুম কৰি দেখুৱাব চেষ্টা কৰিম বাৰু এয়া চাওক এইটো দুইমাৰী গাঁৱৰ নামঘৰ ভাল লাগিছে নামঘৰটো কিবা এটা ওচৰৰ পৰা বেছি ভাল লাগিছে আপোনাৰ আৰু এয়া চাওক লগতে আৰু এটা নামঘৰ আছে আৰু কিমান ধুনীয়া যে ইয়াত ছবি অঁকা হৈ আছে কিমান ধুনীয়াকৈ ভগৱান শ্ৰী বিষ্ণু আৰু মহাদেৱৰ চাওক কি ধুনীয়া চাওক কিমান ধুনীয়া লাগিছে এইফালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেখিছেনে আৰু এইখন চাওক দুইমাৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয় স্থাপিত 1948 চনতে বনোৱা মানে তেতিয়া স্থাপিত কৰিছিল আৰু এতিয়ালৈ স্কুল এখন চাওক দুইমাৰী গাঁও দুইমাৰী পাৰ হৈ আহিলোঁ এইডোখৰ ঠাই আপোনাৰ এইটো মন্দিৰটো চাওক এইফালে কি ধুনীয়া এটা বিষ্ণু মন্দিৰ আছে শ্ৰীকৃষ্ণ ভগৱানৰ আৰু আপোনাৰ এইডোখৰ ঠাইটো এইটো যে চাৰিআলিটো এইডোখৰ জেগাডোখৰ নাম কি কয় নাজানো কিন্তু এটা কথা জানো যে দুইমাৰী ভৈয়াগুৰি আহঁতগুৰি মাজৰ চাৰিআলি এইটো এই তিনিখন গাঁৱৰ মাজৰ যে এইটো চাৰিআলি আৰু এইটো চাওক আপোনাৰ এইফালে নামঘৰটো চাওকচোন এইটো চাওক প্ৰভু কিমান ধুনীয়া ধুনীয়া ছবি আঁকি থৈ দিছে চাওক কিমান বঢ়িয়া লাগিছে চাওক এইফালে কাম কৰি আছে মিস্ত্ৰীসকলে নামঘৰ বনাই আছে চাগে নতুনকৈ আৰু কিবা কিবি কাম কৰি আছে আৰু ভাল লাগিছে চাওক চাই যাই থাকক তিনিখন গাঁৱৰ মাজৰ চাৰিআলিটো এইটো চাওক এইটো ৰাস্তাৰ পৰা পূবফালে গ'লে আপোনাৰ এনেকৈ নতুৱা গাঁও হৈ আমাৰ মৰিগাঁও টাউন ওলাবগৈ পাৰিব পূবফালে নাই ভুল হৈছে দেই মোৰ ভুল হৈছে দক্ষিণফালে গ'লে আৰু মই এতিয়া যাম আপোনাৰ উত্তৰফালে ভৈয়াগুৰি চাইডে এইটো চাইডে গ'লে মৰিগাঁও পাবগৈ এইফালে নতুৱা গাঁও সিধাবাৰী হৈ মৰিগাঁও যায় আৰু এইটো চাইডৰ পৰা গ'লে মই পামগৈ ভৈয়াগুৰি এইফালে গছৰগুৰি দূৰণি এইফালে এনেকৈ যাব পাৰে এয়া চাওক ভৈয়াগুৰি নামঘৰ ভৈয়াগুৰি পালোহি আৰু দেখিছেনে এই দাদাজনক দেখিলোঁ বহুত দিনৰ মূৰত পূৰ্ণবৰ্তলে দাদা বুলি কয় এনেকৈ আপোনাৰ ঘূৰি ফুৰোঁতে বাটৰ চিনাকি বাট বন্ধু বুলি কয় যে তেনেকুৱাই চাওক তেখেতে ৰ'ব ক'লে ৰখিছোঁ সেইকাৰণে ৰাইজক নমস্কাৰ কৰি দিয়ক আজি পানী অহাৰ কাৰণে সকলোকে মৰম চেনেহ বাবে আজি আমাৰ দেখাই দাদাজনক লগ পালোঁ কিবা কিবি কথা অকণ এনেই পাতিলোঁ আৰু ভাল লাগিল বহুত দিনৰ মূৰত দেখিলোঁ আজি এইফালে দূৰণি গছৰ গুৰি যাব পাৰে ভৈয়াগুৰি স্কুল তাৰপিছত এখন ভৈয়াগুৰি স্কুল আৰু এতিয়া মই লাহে লাহে ঘৰত ঘূৰি যাম আৰু ঘৰলৈ ঘূৰি যাওঁ তাৰমানে যাওঁতে সময় লাগিব ন আকৌ মানুহে ৰাখে বাটত কিবা কিবি যদি লয় এতিয়া যাই থাকোঁ লাহে লাহে কষ্টও লাগিছে ঘৰত যাই ভাত পানী খাওঁগৈ আৰু বেলেগ কিবা কাম আছে তো চাওক এইখন আপোনালোকক কৈছিলোঁ যে বুঢ়ীয়া থানখন দেখাম বুলি এখন চাওক অকণমান জুম কৰি দিছোঁ দেখিছেনে এইফালে মাতাজী আৰু এইফালে দেখিছেনে এগৰাকী তেওঁৰ ছবি আঁকি থৈ দিছে আৰু ভিতৰত প্ৰতিমা আছে নেকি তেওঁ নাজানো মই দেখা নাই বাৰু ভিতৰত আজিলৈকে আহি পোৱা নাই ন আজি এনেকৈ বাহিৰৰ পৰাহে দেখিছোঁ ভিতৰত সোমোৱা নাই এয়া দেখিছেনে তেওঁ আৰু এইফালে মা আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে লগ পোৱাৰ আশাৰে
ওম নমঃ শিৱায়, জয় অসম। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ ভিডিঅ'বিলাক সকলোকে আগত পাই থাকিব। বাৰু সকলোকে এৰিছোঁ। ওম নমঃ শিৱায়।